অঞ্জন কুমাৰ ভোজানাগৰীয়া সন্মানীয় উপাধ্যক্ষ ডক্টৰ দীপক কুমাৰ দাস ডাঙৰীয়া, মোৰ সহধৰ্মিনী ডক্টৰ ৰূপালী শইকীয়া ফুকন আৰু মোৰ সন্মুখত চাৰিগৰাকী স্বনামধন্য আচৰিত কথা যে অসমীয়া বিভাগৰে গোটেইকেইজন আমাৰ দুৰ্গা প্ৰসাদ সভাপতি ছাৰ ডাঙৰীয়া, সমাজসেৱক দিগন্ত গোহাঁই ছাৰ যাৰ নামেই পৰিচয়, আমাৰ মানিক গগৈ ডাঙৰীয়া, মানিক মানে মানিকেই আৰু একদম আৰু মোৰ ইউনিভাৰ্চিটিৰ ৰুমমেট নীৰেণ ভূঞা, বহুত দিন হোষ্টেলত জানে আপোনালোকে বৰ ধুনীয়া ভাত বনাই খুৱাইছিলে আৰু মোৰ যি সন্মানৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক, সন্মানীয়া অধ্যাপিকা, আমাৰ এই মহাবিদ্যালয়ৰ মোৰ চকুৰ আগতে আছে উৎপল মহোদয়, বিভিন্ন মহাবিদ্যালয়ৰ বিশেষ কৰ্মচাৰীত আমাৰ তেখেতসকল, মোৰ যিখিনি মই হয়তো চবকে চিনি নাপাওঁ, মোকবোৰ বহুতৰ চিনি পাওঁ, আমি একে স্কুলত পঢ়া নহয়। আৰু আজি এই ছাত্ৰ একতা সভাৰ সভাপতি পবিত্ৰ পাটগিৰি ভাল ল'ৰাজন আৰু অতি ধুনীয়া সুকুমাৰ সুন্দৰ আৰু কাৰ্তিকৰ নিচিনা চেহেৰা, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কি বড়ো আছিলে আমাৰ বিকাশৰ নামে বিকাশ নহয় বিকাশ বড়ো আৰু ছাত্ৰ একতা সভাৰ বিভিন্ন আমাৰ বিষয়ববীয়াসকল আৰু তাতকৈ ডাঙৰ কথা মোৰ একদম মানে অতি মৰমৰ প্ৰিয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যাৰ লগতে গোটেই দিনবোৰ কটাইছোঁ আগৰ পৰা অলপ আগতে মোৰ কথা কৈছিলে যে মই গভৰ্ণমেণ্ট স্কুলত 5 মাহ মই দৰমহাই পাইছিলোঁ, মানে ঠিক 31 আগষ্টৰ ৰিজাল্ট দিছিলে, ছায়েন্সৰ আছিলোঁ যে BSc ৰেগুলাৰ পিছত মই গভৰ্ণমেণ্ট স্কুলতে 5 মাহ কাম কৰিছিলোঁ, ভাল লাগিছিলে। তাৰপিছত ইউনিভাৰ্চিটি পঢ়িব হ'ল, 5 মাহ গেপ আছিল যে কেমেষ্ট্ৰি ইউনিভাৰ্চিটি গুচি গ'লোঁ আৰু পঢ়িলোঁ। তাৰপিছত তাৰ মাজতে পিডিএছ দি পেলাই ফাইনেল দি পেলাই আহোঁতে সিহঁতে জানে যে আমি হেৰি কৰিলোঁ, এই যে খাৰুপেটীয়া এনেই আগতে এক্সচেঞ্জ আছে যে তেজপুৰ এক্সচেঞ্জত, তাতে আমি হেৰি কৰিছিলোঁ, এনেই নামটো ফিল আপ কৰি দিলোঁ কেমেষ্ট্ৰি বুলি, চাকৰিটো পাই দিলোঁ হায়াৰ ছেকেণ্ডেৰী। তাতে কেইদিনমান চাকৰি কৰিলোঁ, সেয়া পইচাৰে হোষ্টেলত নিদি খাওঁ বহুত ধুনীয়াকৈ থাকিলোঁ। তাৰপিছত পাছ কৰি পেলাই বিবৰুৱা কলেজত এমাহ মই চাকৰি কৰিছিলোঁ, হেৰি চাকৰি। তাৰপিছতে পাণ্ডুত মই যদি ৰিচাৰ্চ কৰি আছিলোঁ ইউনিভাৰ্চিটিত, পাণ্ডুলৈ আহিলোঁ, বিশেষ কথা আছে বাৰু, পাণ্ডুত আহিলোঁ। তাৰপিছত এটা গোটেই পৰ্যায় এটা গৈ আপোনালোকক ক'লেই দুৰ্নয় কলেজৰ পৰা যোৱা 18 মে' মাহত মই অৱসৰ গ্ৰহণ কৰি ঘৰলৈ ঘূৰি আহিছোঁ। এটা কথা আছিলে, জননী জন্ম 1966 কৰি আছে নিজৰ মাতৃ বুলি ক'লে আজিকালি আৰু ভয়ে লাগে আৰু মহিলা সবলীকৰণ আহি গৈছে যে, গতিকে তেনেকৈ দহলকৈ ক'লে ভাল লাগে, মানুহে চবেই ভাবোঁ আমি সন্মান কৰিব লাগে, নিজৰ মাতৃ বুলি ভাল পাব লাগে, স্বৰ্গতকৈ অধিক। কিন্তু আজি যে আপোনালোকৰ মানে খুব ভাল লাগিছে, এইটো মানে মনত ৰখা কথা। অলপ দিন আগতে আপোনাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, বিশেষকৈ আপোনাৰ ইয়াৰ পৰিচালনা সমিতি গোটেই সভাপতি প্ৰমুখ্যে আমাৰ সন্মানীয় সদস্যসকলৰ প্লাছ গহপুৰৰ গোটেই অঞ্চলটোৰ আৰু প্লাছ আমি লগত আমাৰ গোটেই শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাত, ৰাইজৰ সহযোগত খুব সুন্দৰকৈ ইয়াত সৌধানী জয়ন্ত উদযাপন কৰিছে। কলেজখন এটা বিশেষ লাইমলাইটত আহিছে, খুব ধুনীয়া হ'ল কলেজখন, মানে গাভৰু হৈ গ'ল আৰু ক'বলৈ গ'লে আৰু কিমান মানে ইয়াতে কেইটামান বস্তু মানে মই নিজে কি কম কি ৰকম লাগিছে।
যে এনেকুৱা হ'ল যে নামটো হ'ল প্ৰেক্ষাগৃহটো বৰ ধুনীয়া লাগিছে আমাৰ কৈছে ভাইচ প্ৰিন্সিপালে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা মই বুজি ইয়াতে নামটো নুঠোতে পাহৰিলে চাগৈ সুধাকান্ত লিখিলে ভাল লাগে আৰু সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন থাকক নাথাকক বেলেগ কথা এইটো ভাল কথা তাতকৈ মানে আমাৰ যে মনত পৰে বব ডিলন যে নোবেল প্ৰাইজ পাইছিলে ভূপেন হাজৰিকা কোনো পৰ্যায়ত কম হেৰিয়াৰ নহয় আৰু আজি কেনেকুৱা হৈ আছে আজি আপুনি মৰিগাঁৱত আজি কি হৈছে তাত একদম মানে শংকৰদেৱ সমূহ কেনেকুৱা ধৰণৰ এটা পৰিৱেশ য'ত 30 লাখ মানুহ 25 লাখ মানুহ ভোট খাইছে সেই গুৰুজন মানে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যদি পুৰুষ বুলি কোৱা যায় আমি শংকৰদেৱৰ নাম ল'ব লাগিব মাধৱদেৱৰ নাম ল'ব লাগিব তাৰপিছতে আমাৰ অতি শ্ৰদ্ধাৰ আমি নিজকে খুব গৌৰৱ অনুভৱ কৰোঁ কি আছে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াতে আপুনি পাইছেতো গোলাগুৰি চাহ বাগিচা আমি কিমান আমাৰ ভাগ্য কি যে মই গহপুৰত কাম কৰি গহপুৰত থাকে তেনেকুৱা এটা মানে সমৃদ্ধ আমি সেই ঠাই তেওঁ আমি দ্বিতীয় আমি যদি এনেকৈ অসমৰ ষ্টেট কৰা নিচিনাকৈ যদি ভাবোঁ শংকৰদেৱৰ পিছত তাৰ পিছত বাকী এইবোৰ জ্যোতিপ্ৰসাদ নাম আহিব তাৰপিছত বিষ্ণু ৰাভাটো আছেই বিৰাট চোকা আছে কিন্তু বিষ্ণুপ্ৰসাদ ৰাভা তাৰপিছতে আমি যাক আমি নামেই লৈ থাকোঁ যিটো আমাৰ যিটো প্ৰেক্ষাগৃহলৈকে নাম দিছে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা কিমান কোৱালিটি আছে ইম্বৰ্ড কেপাচিটি মানে ভাবিলে আচৰিত লাগে কি ভাবিব আপুনি কওকচোন সেই 570 বছৰ আগৰ শংকৰদেৱৰ কথা ভাবিব আপুনি সেইটো পাহৰি মানে ইমাজিন কৰিব নোৱাৰে যে ইমান মানে মানুহৰ প্ৰতিভা থাকিব পাৰে আৰু এতিয়া আপুনি দেখিছে ন অলপ দিন আগলৈকে দেখা পাইছিলে ভূপেন হাজৰিকাৰ কথা গণকি কি কৰা নাই জাতিটোৰ কাৰণে কি কৰা নাই দেশখনৰ কাৰণে তেওঁলোকৰ নাম আমি বহুতে কয় যে শংকৰদেৱৰ নাম আমি ইমানটো প্ৰচাৰ কৰিব পৰা নাই ভূপেন হাজৰিকা আমি প্ৰচাৰ কৰিব নালাগে প্ৰচাৰ তেওঁলোক প্ৰচাৰ নহ'লে প্ৰচাৰিত হৈ থাকিব ব্ৰহ্মপুত্ৰখন গৈয়ে থাকিব যেতিয়ালৈকে অসমখন আমি থাকি ভাবি লওঁ অসমীয়া জাতি ব্ৰহ্মপুত্ৰ থকালৈকে আমি আছোৱেই আৰু ইমান সুন্দৰ সুন্দৰ ল'ৰা ছোৱালীবোৰ আছে এই যেতিয়া অধ্যক্ষ ডাঙৰীয়াই দুই এটা কথা তেখেতক খুব গাত লাগিছে হয় কথাবোৰ কৈছে মোৰ কিন্তু ইমান বেয়া লগা নাই তেওঁলোকক আচলতে আমি অলপ হেৰি কৰিছোঁ ন ল'ৰা ছোৱালীখিনি ভাল নহয় দেখাটো গম পায় ভালেই কিন্তু আমাৰ আমি নিজেও কিন্তু অলপ এনাৰ্জি আপোনালোক কিন্তু বেয়া নহ'ব লাগিব মই কিন্তু টিচাৰ বহুত ভাল পাওঁ কিন্তু আমাৰ টিচাৰ কৰিবলগীয়া আছে কেইটামান বিশেষকৈ যিবোৰ নতুনকৈ কলেজত জইন কৰিছে মই অধ্যক্ষক মই অহাবাৰে মই আহি বহি থাকিম তলত চাম আমাৰ যিবোৰ নতুনকৈ জইন কৰিছে তেখেতসকলে যে খুব লাগে ল'ৰা ছোৱালীকেইটাৰ লগত ভাতকেইটা সেই একেলগে খাব লাগে ল'ৰা ছোৱালীখিনিৰ লগত লাগি মেলি থাকিলে ল'ৰা ছোৱালীবোৰ কাম কৰি ভাল পায় মই ছ'চিয়েল চাৰ্ভিচত নিজে অকণ ঝাৰু এটা এনেই এটা লগাই দিওঁ লগাই দিলে বাকীবোৰ আহি যায় বুট খাওঁ কি ভাল লাগে তোমালোকে যিখিনি এতিয়া কলেজ যুগত কৈ আছে আমাৰ মাজতে ইমান ধুনীয়াকৈ কৈছে যিখিনি তোমালোকে কিন্তু হেৰুৱালা সেইটো কিন্তু নোপোৱা কাইলৈ সেইটো নাহে আৰু আজি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কাইলৈ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পিছৰ বছৰ নাহে আৰু এইটোৱে জীৱন কলেজৰ নৱজনিতা তোমাৰ কলেজতো কিয় পাতিছে মহাবিদ্যালয় সত্তা কি তোমালোকৰ যিখিনি ক্ষুদ্ৰ প্ৰতিভা আছে কিমান প্ৰতিভা আছে ইমান তোমালোকৰ নলেজ আছে পটেঞ্চিয়েল আছে তোমালোকে নিজেই নাজানা আছিলে হাতীৰ নিচিনা হাতী তেনেকৈ বান্ধি থয় ভৰিত বান্ধি থোৱাৰ কাৰণে সৰুৰ পৰা বান্ধি অভ্যাস হৈ গ'ল তাৰ কিমান শক্তি আছে সি গম নাপায় কিন্তু তোমালোকৰ তেনেকুৱা আছে প্ৰচণ্ড শক্তি আছে তোমালোকৰ গাত অ নাযাবা হয় না হাতৰ ৰোৱা হয় ছোৱালী হা হা মই কিন্তু আহা বুলি মাতি পাওঁ ভাল পাওঁ আৰু ল'ৰা ছোৱালীবোৰক মোৰ এটা অভ্যাস আছে তাত মই আহা বুলি মাতোঁ বেয়া পাব নালাগে দেই মই খুব ভাল পাওঁ আহা ওলাই আহি আছেতো গতিকে মই আহা বুলি মাতে তাত বহুত আহেগৈ ল'ৰা ছোৱালীবোৰো আহে মোৰ টিচাৰবোৰ খুব মৰম কৰোঁ মই আহে কিন্তু লগতে আৰু এটা বেয়া কথা আছে মোৰ তাত কেইটামান গৰু পুহিছিলোঁ 70টামান মুৰ্গী আছে সিহঁতো আহে কিন্তু একেটা শব্দত চব আহে কি ভাল এইটো বেলেগ মনত এটা বিৰাট শান্তি পোৱা যায় আৰু ল'ৰা ছোৱালীবোৰে এইটো হাঁহি স্মাইল ইজ দ্য শৰ্টেষ্ট ডিষ্টেন্স বিটুইন টু পাৰ্চন এই যে হাঁহিলা এই
প্ৰাইজ কিন্তু পইচা দি কিনিব নোৱাৰি, একো পইচাও নালাগে, কিন্তু কিমান মনটো ভাল লাগে। আৰু হাঁহিলে ফল হাত হাঁহিব লাগে। তোমালোকে কিন্তু হুলস্থুল নকৰা, হুলস্থুল কৰিলে ভাল লাগে আৰু তেতিয়াহে জীয়াই থকা যেন লাগে। তুমি কিন্তু মৰা মানুহ মৰি খালি দিয়া আছে এনেকুৱা যেন লাগিব। অলপ হাঁহি থাকা, ভাল লাগিব নহয়? মুখৰ সৌন্দৰ্যৰো আহে হাঁহিলে। এতিয়া মই ক'ব লাগিছিলে বেলেগ, কোনো গৈ মই বেলেগ। এই কথাটো এনেকুৱা, তাৰ মাজে মাজে অলপ হেৰি কৰি ল'বা, মোৰ ভাল লাগিছে কাৰণে কথাবোৰ কৈ আছোঁ। কাৰণ প্ৰথম কথা, আমি যদি তোমালোকক ভাল নাপাওঁ, ছাত্ৰ ছাত্ৰীক যদি ভাল নাপাওঁ, কলেজত ভাল পাবলগীয়া কি আছে? ছাত্ৰ ছাত্ৰী যেতিয়ালৈকে কলেজত আছে তেতিয়ালৈকে শিক্ষকসকল আছে, শিক্ষকসকল থকাৰ কাৰণে প্ৰিন্সিপালত আছে। এটা ফেমিলিৰ নিচিনা আছে। আজি তোমালোকৰ কিবা এটা হ'লে তোমাক কিমান প্ৰিন্সিপালে সংগত তোমালোকক সহায় কৰিব। আজি ক'ৰবাত তোমালোক গৈছা, কিমান ভাল লাগে। ছয়দুৱাৰ কলেজৰ ক'ৰ ছাত্ৰ, ক'ৰ শিক্ষক, লগালগ গৈ চিনাকিটো কেনেকুৱা হ'ব? তোমালোকে নেক্সট টাইম এইটো কাম নকৰিবা। আৰু মই শিক্ষকসকলক মোৰ বিনম্ৰ অনুৰোধ, তোমালোকে লগ লাগিব, তেওঁলোকৰ লগত লগ লাগি পেলাই সেইকেইটা ভাল পাই আচলতে। এনেকুৱা নহয় কিন্তু মই আচলতে সকলোতে পজিটিভ মানে ভালটো বেয়াৰ মাজতে ভাল দিব পাৰিম। সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে, খুব মানে নিজৰ ওপৰত নিৰ্ভৰ কৰে। আমি তেনেকৈ ভাবিব লাগিব। মই যদি লোকৰ ওপৰত দুখ দিওঁ তেতিয়া অনুমান বেয়া লাগিব, কাৰণ তেখেতে কিন্তু খুব খুব কৰিছে কলেজখনৰ কাৰণে, খাটিছে, সেইকাৰণে গাত লাগি আছে। ভুক্তভোগীয়ে গম পায় যাতনাটো কেনেকুৱা হয়, সেইটো বেয়া পাব লাগে। অন্তৰৰ তেওঁলোকক ভাল পায়, কিমান ভাল ভাল কথা ক'লে। মই ক'ম বুলি ভাবিছিলোঁ সেইখিনি কথাটো, এতিয়া এইকেইজনৰ নামটো। তাৰপিছত আমি এতিয়া আহোঁ কেনেকৈ আমি এটা কেনেকৈ ভাল যে কোনো ভাল বুলি ক'বলৈ বৰ সহজ শব্দটো ভাল, কিন্তু কি ভাল কি বেয়া সেইবোৰ আহিব নোৱাৰো। এটা ভাল এখন ভাল অন্তৰৰ অধিকাৰী হ'ব লাগে। তাৰ কাৰণে এম এ পাছ কৰিব নালাগে, PhD নালাগে। ভাল অন্তৰ এখন অধিকাৰী হ'বলৈ তাৰ কাৰণে কি লাগে? আমাৰ এটা খুব নেচাৰ ইজ দ্য বেষ্ট টিচাৰ। মানে প্ৰকৃতিৰ আমি শিকিবলগীয়া বহুত কথা আছে। সৰুৰ পৰা আমিতো গাঁৱলীয়া পৰিৱেশ সেইখন আমি কিমান ধুনীয়াকৈ ধৰাইছোঁ। এই যে মই অলপ আগতে ক'লোঁ জীৱ জন্তু তাৰ মাজত থাকোঁ, মানে আগতে শংকৰদেৱক আমি পাইছোঁৱেই। যত জীৱ যত জংগম, কথা কিমান কথা আছে। মই যদি জীৱ জন্তুক ভাল পাওঁ, মোৰ অন্তৰখন ভাল পাওঁ, কোমল হ'ব, তেতিয়া মই মানুহ মাৰিব নোৱাৰিম, ভাল লাগিব। আৰু তেওঁলোকৰ যিবোৰ জীৱ জন্তুৰ মৰম, ঘৰত এটা পুহিবাচোন, তোমাৰ মনটো খুব ভাল লাগিব। এটা হেৰিয়ে পুহিবা, চৰাই এটা হেৰি কৰিবা, বা হেৰি কৰিবা, মেকুৰী এটা, কুকুৰ পোৱালি এটা, কিবা এটা কৰিলে মনটো ভাল লাগে। গৈ পোৱা আগতে তোমাক কি ভাল ব্যৱহাৰ, কেনেকুৱা ৱাৰ্ম ৱেলকাম কৰে ন, থাকিলে কিন্তু নহ'লে মোকে তোমালোকে ভাবিবা কি কথা কৈ আছে। ঘৰত চাবাচোন কিমান তুমি মৰম কৰি আছোঁ, ঘৰতে থকা মেলা গৈ পেলাই তাক মৰম কৰিছে, কি ধুনীয়াকৈ তোমাক মৰম দিয়ে। গতিকে সেই ভাল অন্তৰখন হ'বলৈ তুমি এই জীৱ জন্তুৰ প্ৰতি তোমাৰ এটা মৰম থাকিব। মানুহৰ প্ৰতি মৰম তোমাক কিমান ভাল লাগে। মানুহে এই যে কলেজ উইকটো, এইটো এটা কলেজ উইকৰ মেইন বস্তু কি যে স্পৰ্টছমেনশ্বিপ। কেলৈ তুমি যে আমি ক্ৰিকেট খেলতা দেখিছে এটা ককোলা চবেই মিলাই পেলাই খায়, তাততো কাৰোবাৰ জোতা চোতা বুলি কথা নাই। কিমান ধুনীয়াকৈ এই বস্তুটো পিছত নোপোৱা নহয়। আৰু তোমাৰ ওপৰত আচলতে কি হয়, দুটা বস্তু আচলতে, এটা হৈছে জীৱন, এটা হৈছে জীৱিকা। তোমালোকে খুব ভাল ৰিজাল্ট কৰিলা, খুব ভাল কথা, ভাল ৰিজাল্ট কৰিলা, পঢ়িলা মেলিলা, কিবা এটা চাকৰি পালা, সেইটো মাত্ৰ জীৱিকাৰ কাৰণে। জীৱনটো এটা ভাল জীৱন এটা কটাবলৈ তোমাৰ বাকী থাৰ্ড ডাইমেনশ্যনৰ বস্তুবোৰ তুমি একো যদি নকৰিলা, আজিলৈকে ধুনীয়াকৈ নাচিলে, বৰ ধুনীয়াকৈ বৰগীত গালে নহয়, খুব ধুনীয়াকৈ জয়ন্ত চিকাৰ গান এটা গাইছে, এইবোৰ তোমাৰ থাৰ্ড ডাইমেনশ্যন আহি যাব, তোমাৰ ভাল লাগিব তেতিয়া যে মই আমুকটো কৰিছিলোঁ, কিবা এটা কৰিছিলোঁ। আৰু গানটো কি বস্তুহে, তুমি বাথৰুমত এনে শিকি থাকিব পাৰা, এনে গাই থাকিব পাৰা, আৰু তোমাক কোনো গালি নাপায় নহয়। সেই যে কৈছে আমাৰ যে এতিয়া অলপ আগতে যে তোমালোকৰ শ্ৰদ্ধা অধ্যক্ষই ক'লে তোমালোকৰ জিভা ছুটি হৈ যাব, একো যদি নকৰা গানেই গাবা, চিঞৰিবা। মানুহক গালি কৰাতকৈ গান কৰা কি আছে? মনটো মানে এইকাৰণে কৈছোঁ। তাৰপিছত আহি গ'ল তোমাৰ মনটো ভাল হ'ব লাগে। ভাল মানে আকৌ মনটো কণ্ট্ৰল কৰে আকৌ অন্তৰখনে। তুমি মনক নিদিবা অন্তৰ কণ্ট্ৰল কৰিবা, তুমি অন্তৰখনে কিন্তু মনটো কণ্ট্ৰল কৰিব। মন ভাল হ'লে বহুত কথা আহি যায় যে ভাল মনটো কি হ'ল তোমাৰ, আমি কি যে ধৰ্ম কওঁ যে মানৱ ধৰ্ম, এতিয়া বহুত কিবা কিবি ধৰ্ম আছে, আজিকালি বহুত ধৰ্ম নহয়, কিবা কিবি ধৰ্ম, কিবা হিন্দু, ইছলাম, মুছলিম, আমি কওঁ ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, বহুত কিবা কিবি আছে বৌদ্ধ ধৰ্ম।
কি ধৰ্ম লৈ পেলাই মই যদি অলপমান ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে মোৰ এটা কথা ক'বলৈ আহিব, মই যদি হিন্দু মানুহ মই মুছলিমৰ প্ৰতি অকণমান মোৰ এটা হেৰি থাকিব পাৰে, মানে সেই কি হ'ব পাৰে, অকণমান বেয়া ভাৱ থাকিব পাৰে, কাটচিত হ'ব পাৰে, নহ'বও পাৰে, নহ'লে ভাল। কিন্তু মই যদি ধৰ্মৰ ওপৰত অলপমান ভাবোঁ, অকণমান মই ধৰ্মৰ ওপৰত মই গৈ কথাখিনি এনেকৈ ভাবি পেলাই যদি মই অকণমান ধৰ্মৰ ওপৰত ভাবোঁ তেতিয়া মই খুব এটা এই লেভেলত গ'লে মোৰ মনটো সঁচাকৈ বৰ ভাল মন হ'ব। মোৰ ভাল মন হ'লে এতিয়া মোৰ মানুহক মই বেয়া নাপাওঁৱেই আৰু চব মানুহে ভাল লাগিব। মানুহৰ লগত কাজিয়া লাগে, কাজিয়াটো মানুহৰ লগতে লাগিব। আৰু এটা কথা মই ৰাখিম যে আমি যে গ'লোঁ, তোমালোকে যে ক'ৰবাত বাছত গ'লে আজি বাছত আহি কাজিয়া কৰিলা কাৰোবাৰ লগত, সেই মানুহটো জীৱনত তুমি নেক্সট টাইম তোমাক নাপাবও পাৰা। তুমি ট্ৰেইনত কেতিয়াবা গৈছা, মানুহটোৰ লগত ওচৰৰ মানুহটোৰ লগত কাজিয়া কৰিলা, কিন্তু নেক্সট মানুহটো আৰু লগ নাপাব পাৰা, তোমাৰ ওপৰত এটা বেয়া ইম্প্ৰেশ্যন লৈ গ'ল। তুমি যে ভাল ব্যৱহাৰ এটা কোৱা, ভাল ব্যৱহাৰ এটা পাবা। আৰু বেছি এনেকৈ গৈ য'তে ত'তে দেখি কৃষ্ণ কৃষ্ণ কৈ নাথাকিবা, এইবোৰ যে দেখুওৱা আৰু অন্তৰ ৰাখিবা, যিখিনি ভক্তি অন্তৰ ৰাখিলে ভাল পাব। আৰু আজিকালি মানুহ অকণমান আগতে ক'লে মানুহবোৰ আমাৰ কিছুমান ডাবল ষ্টেণ্ডাৰ্ড হৈ গ'লে, মুখেৰে ক'ব এটা, মুখেৰে ইয়াৰ পৰা ফ্ৰম হাৰ্ট নকয়। মই যে অনবৰত হাৰ্টৰ কথা কৈ আছোঁ, ইয়াৰ পৰা ক'লে কি খবৰ ক'লে তাত একো নাই, ভালনে ভালনে ক'লে চকুৰে মুখে ফুটি ক'লে, মই যেতিয়া নিয়নক কওঁ নিয়ন ভালনে, ই গম পাই যে একদম চকুৰে মুখে মোৰ ফুটি গৈছে, তাক ভাল পাওঁ মই। কিমান মানুহে আমি কিমান ভাল লাগে নিজৰ বুলি ক'বলৈ। কেতিয়াবা মই উৎপলক দীপিয়াৰ পিছত লগ পাওঁ, নহয় ভাল লাগে নালাগে লগ পালে? কিয় ভাল লাগে? তাত দাম আছে যে, তাতে বহুত লগ পাওঁ। মই কিবা এটা ধেমেলীয়া কথা কওঁ ন, অকণমান বেয়া নাপায় যদি। এবাৰ কি হ'ল, মই তাতে দীপিয়াৰ পিছত খুব সিহঁতে জানে আৰু অফিচবোৰ তেনেকুৱা, তাতে আমাকে ছাৰ, এই অফিচৰ মানুহবোৰে কয় ছাৰ বৰ গৰম উঠিছে, অলপ ঠাণ্ডা খাব মন গৈছে। ঠাণ্ডা খাব মন গৈছে মানে আৰু কোকা-কোলা চোকা মই এনেকৈ আনিলোঁ আৰু বোলো দিলোঁ আৰু 500 টকা যে আনিলে এটাই। অনাৰ লগে লগে তিনিচুকীয়া এজন হেৰি অফিচৰ মানুহে পটকেইজন লৈ ল'লে। মই কিন্তু খুব বেয়াকৈ ক'ব পৰা মানুহ, মই তেতিয়া ক'লোঁ মই মানুহ এইটো অফিচ জিপি অফিচৰ মানুহজন নহয়, বোলে আপুনি কিয় লৈছে এইটো, ইয়াত কাম কৰে নেকি, চাওঁ কৰোঁ। মইতো ধৰিছোঁ না, এই নহয় আকৌ মই চাইছোঁ কৰে নেকি, থক এইটো থক, মই তাক কৈছোঁ থক আপুনি খুজি খাওক মোৰ পৰা, তুমি তাৰপৰা কিয় খায়? এই যে সস্তাত খাব বিচাৰে, এই যে অলপ আগতে ক'লে যে আমি ছাত্ৰ ছাত্ৰী অনবৰত যদি এইটো কথা ভাবোঁ, এই যে আমাৰ বেয়া পাব নালাগে, মই আকৌ অলপমান এৰি দিওঁ ছাত্ৰ ছাত্ৰী প্ৰথম অৱস্থাত, বেয়া বুলি প্ৰথমে নাভাবোঁ, কাৰণ ইহঁতে আকৌ ইলেকশ্যন আজিকালি খৰচ কৰে আকৌ পইচাটো অলপমান টানকৈ কৈছে প্ৰিন্সিপালে, সেইটো কিন্তু সিহঁতৰ কথা ভাবিব লাগিব। ইলেকশ্যনত যে খৰচ হয় তাৰ পৰা হয়তো অকণমান পইচা লাগে, কিন্তু তাতকৈ বেছি হ'ব নালাগে, নট মোৰ দেন ডেট। মই মানে সেইকাৰণে কওঁ যে সঁচা কথা ক'ব লাগে, কৈছোঁ তুমি এটা মিছা কথা তুমি কম কবি, যিটো কথা ক'লে আপোনাৰ হাৰ্ট নকৰে। মোক যদি কোনোবাই সোধে যে 5 টকা লৈছোঁ, মই যদি কওঁ মোৰ 5 টকা আছে নিদিওঁ, বেয়া হ'ব। তাতকৈ মই নাই বুলি কওঁ, সিও চলিব, তুমি খোজ নেবি খোজ, একো নাই। কিন্তু মই মানে এনেকুৱা ক'ব নালাগে যিটো কথাই নকওঁ, মানে হাৰ্টটো ভাল লাগে। আৰু মিছা কথা কৈ এনেকুৱা হৈ যায় নহয় মানুহবোৰ, ই মানে এনেকুৱা মিছলীয়া হৈ যায়, এটা মিছা কথা সঁচা ক'লে 10টা মিছা কথা ক'ব লাগে, কি টান কথাহে। তাতকৈ সঁচা কথা কৈ দিয়েই ভাল। এই যে অলপ আৰু এটা কথা কওঁ, সঁচাৰ কথা কওঁ দেই। এদিন মানে হাঁহিলে মুখলৈ চাই যে হাঁহো, তাৰ নিগেটিভ পইণ্টটো আছে আকৌ, মই কৈ দিছোঁ শুনা। এদিন মই মোৰ ভাইটি এটা আছে, আমি একেলগে পঢ়িবলৈ যাইছিলোঁ, আমি বাছত উঠিলোঁ, আগতে জানাই ব্লু হিলছত আমি উঠিছোঁ। মই ইউনিভাৰ্চিটিত মই তেতিয়া কৰিছোঁ, পঢ়ি আছোঁ, উঠিলোঁ। মানুহ এগৰাকীয়ে মহিলা আৰু মোক মুখলৈ চাই এনেকৈ হাঁহিলোঁ, মই হাঁহিলোঁ। হোৱাৰ পিছত যেতিয়া পাছত কিয় মই বোলে আপোনাক চিন্তা নাই, মই চিন্তা পাওঁ, হাঁহিছে কাৰণে হাঁহিলোঁ, হাঁহিছে কাৰণে হাঁহিলোঁ, মানুহটো বিৰাট লাজ পাইছে।